এই ভিডিঅ'টো হৈছে ভাদ মাহৰ প্ৰথমটো দিন। ভিডিঅ' এডিট কৰা এলাহত ভিডিঅ' দিওঁতে বহুত দেৰি হ'ল বাৰু। যি কি নহওক, সিদিনা বাহঁতে নামঘৰত শৰাই দিছিলে আৰু মোকো ভাগিনজনীয়ে মাতিলে। তাৰপিছত মই অহাত দেৰি হ'ল, সেইকাৰণে সিহঁতৰ ঘৰলৈকে আহিলোঁ। আহি পিনে দেখোঁ যে খুৰী বৌহঁতে মিলি আয়তীসকলক চাহ দিবৰ বাবে যোগাৰ কৰি আছে। তাতে অকণমান বহি পিনে মই নামঘৰলৈ আহিলোঁ। নামঘৰলৈ আহি পিনে নাম ভঙা হৈছে। সেই খুৰী আৰু বৰমাহঁতে প্ৰসাদ দিবৰ কাৰণে যোগাৰ কৰি আছে। এইপিনে আকৌ বৌহঁতে চাহ দিবৰ কাৰণে সেৱা কৰি আছে। তাৰপিছত চাহত আছিলে 2খন লুচি আৰু পায়স। এইফালে আকৌ মামাৰ ল'ৰাৰ জন্মদিন আছিল। তাৰপিছত আমি অহাত দেৰিয়ে হ'ল, কাৰণ আমাৰ গাঁৱৰ নামঘৰতো শৰাই দিছিলে যে, সেইকাৰণে। বাৰু যি কি নহওক, সন্ধিয়া আমি গোটেই মিলি পিনে সৰুকৈ আৰু কেক কাটিলোঁ।